Good morning, students. Good morning, sir. আজি মোৰ লগত কেটামান কি আছে চকলেট হয় নাই চকলেট খাই সবাই ভাল পোৱা সেইকাৰণে সবৰ দাঁতটো পোকে খাইছে হয় নাই দাঁত ভাঙি গৈছে এই সৌৰভৰ শিল্পীৰ দাঁত চাও একবাৰ যে নক আজি চকলেট বোৰ তোমালোক দিম কিন্তু তাৰ আগত কি হ'ব লাগিব কিছুমান মই ওয়ার্ড মিনিং ক'ব দিম ঠিক আছে যদি ক'ব পাৰা তেতিয়াহে চকলেট পাবা ঠিক আছে ক'ব পাৰিবা নাই সবেই হসাকে তুমি ভালকে কিওয়া তোমালোকে জানা নে লেটার কেইটা এই আমি যে এবিসিডি পড়ো হয় নাই তাত লেটার কেইটা 26 টা সবাই জানা নে পঙ্কজ পড়াছুন A B C D E F G H I J K L M N O P Q R S T U V W X এলমেনোপি নেকি L M N এলমেনোপি দুনিয়া এলমেনোপি বুলি নকবা ঠিক আছে এল তাৰপিছত কি M N O P স্পিড কলে এলমেনোপি হয় নাই ধুনিয়া হৈছে ঠিক আছে প্ৰথম কোৱেশ্চনটো হল প্ৰথম লেটাৰটো আমাৰ কি এ হয় নাই তো এৰ পৰা এটা ফলৰ নাম ক'ব লাগে জুনে পাৰিব হাত উঠাই দিয়া এৰ পৰা এটা ফলৰ নাম এ সবেই পাৰে দেখোন কোনে কবা তুমি কবা নাই কি হয় Apple এপল ভেরি গুড এইটো তুমি এটা চকলেট পাইছা চকলেটটো ভাল না কি চকলেট এটো ডেইরি কিং ন ঠিক আছে নেক্সট কোৱেশ্চন বি বিৰ পৰা এটা তোমালোকে কালাৰৰ নাম ক'ব ৰঙৰ নাম ক'ব লাগিব কোনে ক'ব পাৰিব Black ব্লেক সবে কৈছে নাই তো এটো প্ৰাইসটো কাকত দিব নোৱাৰিম ব্লেক নোহাকে ব্লেক এটা কোৱাচোন আৰু এটা Brown কি আছে Brown ব্রাউন ভেরি গুড সরস্বতী কারণে ক্ল্যাপিং একবার সবাই ক্ল্যাপিং একবার ক্ল্যাপিংও দিব পাহৰি গৈছে ন এতিয়া শিল্পী খুদিম মই শিল্পী খুদিম সিৰ পৰা এটা খেলুৱে সামগ্ৰীৰ নাম ক'ব লাগে খেলুৱা সামগ্ৰী Cricket ক্রিকেট বল ভেরি গুড ক্ল্যাপিং এভরিবডি জোৰকে ক্ল্যাপিং দিব লাগে ঠিক আছে এইটো থ্যাংক ইউ বুলি কোৱা Thank you থ্যাংক ইউ ঠিক আছে নেক্সট খুদিম ডি ডিৰ পৰা খুদিম মই নাম কি আছিল তোমাৰ স্মিতা ডিৰ পৰা তুমি এটা এনিমেলৰ নাম ক'ব লাগে এনিমেল জীৱ Dog ডগ ভেরি গুড ক্ল্যাপিং এভরিবডি এইটো তোমাৰ প্ৰাইস এইটো হাত নহয় ৰাইট হ্যান্ড ইয়েস ইয়েস খুদিম এল এলৰ পৰা পঙ্কজ এটা ক'ব লাগে ফুলৰ নাম ক'ব লাগে এল পাৰিবা নাই Lily লিলি ভেরি গুড ক্ল্যাপিং এভরিবডি লিলি ফুল দেখি পাইছা নাই এইটো তোমাৰ প্ৰাইস থ্যাংক ইউ বুলি কোৱা Thank you থ্যাংক ইউ ঠিক আছে নেক্সট সৌৰভ তুমি কোৱা পিৰ পৰা এটা কাউন্ট্ৰিৰ নাম ক'ব লাগে দেশৰ নাম ক'ব লাগে Pakistan পাকিস্তান ভেরি গুড ক্ল্যাপিং এভরিবডি সবে পাইছো দেখুন সারে পড়াইছি না আগতে এইবোৰ পঢ়াইছে নাই ঠিক আছে নেক্সট সুধিম তোমালোকে এছৰ পৰা যিকোনো এটা শব্দ ক'ব লাগে এছ হয় নাই এছৰ পৰা যিকোনো এটা শব্দ ক'ব লাগে Nest কি Nest Sun সান নেক্সটটো কেনেকুৱা হয় নেক্সটটো এন হে কি হ'ব তেতিয়ালে সান হয় নাই সৰস্বতী কাৰণে একবাৰ জোৰকে ক্লেপিং আৰু একবাৰ জোৰকে ইয়েস জীৱ জন্তু চিনি পোৱা নাই দেখি পাইছে কেতিয়াবা হাতী পালি পাইছে নহয় এতিয়া ঘৰত হাতী কাৰ কাৰ ঘৰত আছে হাতী নাই কাৰ ঘৰত নাই ঠিক আছে আৰু এখন চকলেট দিম যদি কোনোবা পাঁচটা জীৱ জন্তুৰ নাম ক'ব পাৰা ইংলিছত পাৰিবা নাই কোনে পাৰিবা সৌৰভ ক Tiger Lion Giraffe Fox Elephant এলিফেন্ট ভেরি গুড ক্লেপিং এভরিবডি এইটো সৌৰভৰ কাৰণে থ্যাংক ইউ বুলি কোৱা Thank you ঠিক আছে